মোৰ দ্বিতীয়টো ভিডিঅ' লৈ স্বাগতম যদি পাৰ্ট অন তো চোৱা নাই এবাৰ চাই আহক নমস্কাৰ আন এটি নতুন ভিডিঅ' লৈ মই উপস্থিত হৈছোঁ মোৰ সপোন চেনেলত যিহেতু বিহু প্ৰগ্ৰাম ষ্টাৰ্ট হ'বলৈ অলপ টাইমে আছিল মই গাড়ীখন ওলাই আহি অলপ জয়সাগৰ পুখুৰী পিনে গ'লোঁ তাতে অলপ দেৰি ৰৈ তাৰে সৌন্দৰ্য উপভোগ কৰিলোঁ আপোনালোকে আহিছেনে যদি অহা নাই এবাৰ আহিব আৰু মনোমোহা দৃষ্টি উপভোগ কৰিব এয়াৰে সৌন্দৰ্য উপভোগ কৰি মই দুটা কোল্ড ড্ৰিংক খাই দিলোঁ নট স্পন্সৰ্ড আকৌ দেই তাৰে পাছত মই আৰু এজন দাদা গৈ কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ খালোঁ ইমানেই ভোক লাগি আছিল যে খানা খোৱা আগতে ভিডিঅ' নকৰিলোঁ পাছত মনত পৰিছে ভিডিঅ' তোলাৰ সেইকাৰণে কফি কুপকে অলপ দেখাই দিলোঁ কফি খাই আহি ৰং ঘৰত সোমাওঁতেনে দেখোঁ এবাৰ মানুহ ফুল আৰু প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গৈছে সেইকাৰণে আমি দৌৰিকে গৈ জেগা এটালৈ হুঁচৰি উপভোগ কৰিলোঁ ৰং ঘৰত বিহু চাবলৈ কোন গৈছিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ময়ো অলপ দেৰি নিমাই যান হুঁচৰি জোৰা চোৱাৰ পাছতে গৰম হ'লোঁ কাৰণ তাতে ফিল্ডত ইমানেই ৰ'দ যে ৰৈ থাকিব নোৱাৰি আজিলে ইমানেই আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ বে আপোনালোকেও হুঁচৰি জোৰা উপভোগ কৰক মোৰ ভিডিঅ'ৰ জৰিয়তে